এইকেইদিন যিটোহে ৰ'দ আৰু গৰম, বাহিৰততো একেবাৰে ওলাবৰ মন নাযায়। তথাপিও কাম থাকিলেতো যাবই লাগিব। মোৰ মিৰ্জাতে কাম এটা আছিল ডিকে কলেজত, আৰু কামটো সোনকালে হৈ গ'ল। সেইকাৰণে কলেজখনকে এবাৰ ঘূৰি পাকি চালোঁ। বহু দিনৰ মূৰত যাই কিবা এটা মনটো ভালো লাগিছে, আৰু লগৰ কেইজনীৰ লগতো এখন ফটো উঠিবই লাগিব। তাৰপিছত ঘৰত ঘূৰি আহি গা পা ধুলোঁ, যদিও গৰমটো একেবাৰে কমা নাই। সেইকাৰণে মই ঘৰৰ পাছফালে যাই নেমু এটাৰ সন্ধান কৰি ছিঙি আনি ধুই মেলি চৰবত এগিলাচ বনাই ল'লোঁ, আৰু চৰবত গিলাচ খাইহে মোৰ দেহটোলৈ প্ৰাণটো ঘূৰি আহিছে। তাৰপিছত আবেলিকে ভাত পানী খাই আৰু এঠাইত যাব ওলালোঁ, কিন্তু মোৰ সখীজনীক ৰখি ৰখি গৰমতে ঘামি জামি অৱস্থা নাই। কিন্তু ফাইনেলি তাই আহি পালে, আৰু আমি ভাগ্যক্ৰমে ই ৰিক্সা এখনো পালোঁ, আৰু ই ৰিক্সাখনত ফকতীয়াতে উঠি গ'লোঁ। আমাৰ ওচৰতে আজি এখন সাংস্কৃতিক সন্ধিয়া আছে, তাতে আবেলিকে কিবা কিবি প্ৰতিযোগিতা হয়। ভেকচন প্ৰতিযোগিতা শেষেই হ'ল, আমি চাব নাপালোঁ। আৰু এতিয়া মহিলাৰ ৰছী টনা খেল চলি আছে। তাৰ মাজতে ফুচকা আৰু আইচক্ৰীমো চলিল, আৰু গধূলিকে কবিতা আবৃত্তিৰ প্ৰতিযোগিতাও হ'ল। ময়ো আবৃত্তি কৰিলোঁ, আৰু তাত সৰুকৈ পুৰস্কাৰ এটাও পালোঁ, আৰু প্ৰগ্ৰেম চাবলৈ যাওঁতে পুৰস্কাৰটো ল'লোঁ। বাৰু আজিলৈ বাই বাই। নেক্সট